Hey guys, কি খবৰ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে নামটো হৈছে দেৱাশিষ ব্লগ 20k আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে এবাৰ গৈ চাই ল'ব ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাগ অনুৰাগ ধাৰাবাহিকখনত অভিনয় কৰা ভাৱনা কোন হয় ক'ত ঘৰ কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে সকলো জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলো ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাগ অনুৰাগ ধাৰাবাহিকত অভিনয় কৰা ভাৱনা ৰিয়েল নেম হ'ল ৰাজলক্ষ্মী দিহিঙীয়া নিকনেম হৈছে মাইনা তেওঁ জন্ম হৈছিল 7 আগষ্ট তাৰিখে শিৱসাগৰ জিলা বকতা দিহিঙীয়া গাঁৱত এতিয়া আহিছো তেওঁ পৰিয়ালত কোন আছে তেওঁ পৰিয়ালত আছে মাক দেউতাক আৰু এজন ভায়েক জনপ্ৰিয় অভিনেত্ৰী ৰাজলক্ষ্মী দিহিঙীয়াই ওয়েট হৈছে 48 কেজি আৰু হাইট হৈছে 5.3 জনপ্ৰিয় অভিনেত্ৰীগৰাকী ৰিলেশনশ্বিপৰ কথা ক'বলৈ গ'লে তেওঁ ৰিলেশনশ্বিপত আছে নে নাই এতিয়ালৈকে জনোৱা নাই আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে আশা কৰিলো আপোনালোকে ভিডিঅ' চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক এটা আৰু কমেন্ট লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আজিলৈ বাই বাই